নমস্কাৰ ছাৰ। নমস্কাৰ, তোমাৰ ৰোল নম্বৰটো কোৱাচোন। 18 ছাৰ। ঠিক আছে, তই পঢ়ি আহিছা নহয়? ছাৰ আহিছোঁ। ভয় চয় কৰিব নালাগে, মই বেলেগ স্কুলৰ হ'লেও তোমাক ভালকৈ কৰিম, চিন্তা কৰিব নালাগে। তুমি খালি উত্তৰবোৰ ভালকৈ দি যাবা, ঠিক আছে? ঠিক আছে ছাৰ। কোৱাচোন, অসমৰ তেল শোধনাগাৰ ক'ত ক'ত আছে? নুনমাটি, নুমলীগড়, ডিগবৈ আৰু বঙাইগাঁও ছাৰ। হৈছে। এইবাৰ কোৱা, কয়লা খনি ক'ত ক'ত আছে? লিডু আৰু মাৰ্ঘেৰিটা ছাৰ। লিডু মাৰ্ঘেৰিটা হৈছে বাৰু, আৰু কেইটামান আছে নহয়, সেইকেইটাও জানিব লাগিব নহয় তুমি। সেইকেইটা চাই ল'বা ঘৰত গৈ। সেইকেইটা নোকোৱা কাৰণে মই 1 নম্বৰ কাটিম। হ'ব, এতিয়া যাব পাৰা তুমি। কি কিবা কুৱেশ্যন সুধিছে, মোক যে ভয়ে লাগিছে। ইয়াৰ পিছততো মোৰেই আছে, কি বা হ'ব। ঐ, তই যে মোক আহি পিনে কবি দেই কি কি প্ৰশ্ন সুধিলে। মইতো এতিয়া চিন্তু আহিলে সুধিব লাগিব কি কি কুৱেশ্যন সুধিলে। চিন্তুটো এবাৰ কয় বা নকয়, চোকা ল'ৰা। চিন্তু কোৱা না কি কি কুৱেশ্যন সুধিলে, কোৱা না প্লিজ কোৱা না। ছাৰজনৰ ভয় লগা নেকি? টানকৈ কুৱেশ্যন সুধে নেকি? কোৱা না, ছাৰজনটো দেখিবলৈ একদম পূৰা ভয় লগা টাইপৰ হয়। মোৰতো ভয় লাগিছে, চিন্তু কোৱা না প্লিজ। বে চিন্তু, কেনেকুৱা প্ৰশ্ন সুধিলে? আমাৰতো হাৱা টাইট বে। আৰে ভয় নকৰিবি, ভালকৈ কথা পাতিবি ছাৰজনৰ লগত, ধুনীয়াকৈ নাম চাম কবি, তাৰপিছত উত্তৰবোৰ ধুনীয়াকৈ দি যাবি। ছাৰে বেছি টান হৈছে নুসুধে। পইণ্টৰ কথা কওক, কি কি প্ৰশ্ন সুধিলে তোক? কোৱা না। ইমান টান প্ৰশ্ন সোধা নাই, ইমান গাল কুৱেশ্যন সুধিলে মই পাহৰিয়ে থাকিলোঁ নহয় কি কি প্ৰশ্ন সুধিলে। অসমৰে কিবা কিবিৰ ওপৰত সুধিলে, অসমৰ ৰজাবোৰ, সেনেকাই আৰু কিবা কিবি পাহৰিয়ে থাকিলোঁ দেচোন। ইমান গাল প্ৰশ্ন ক'তো মনত থাকে, ফালে ভয়টোতো আছেই। হ'ব দে, মোৰতো এতিয়া ভাইবা গেলিব যেনে পাইছোঁ, যাওঁ আৰু। হ'ব দে, ময়ো যাওঁ দেই। মোৰ মানে কিবা ভয় লাগি আছে, ভয়টো এতিয়ালৈকে যোৱাই নাই মানে। ঠিক আছে দিয়া। জানো আমাক জানি বুজিয়ে নক'লে, মোৰ যে কি হ'ব, ভয় লাগিছে। হ'ব, তাৰপিছত তোৰ আছে ন, তাৰপিছত মোৰ আছে। হ'ব দে, বাই, যাবি, গুড লাক।